গীতাটো এই কথাটো কৈছে যে সৎ জ্ঞান সৎ কৰ্ম এই দুটাই হৈছে মানুহৰ জীৱনৰ মূল লক্ষ্য। আমি সৎ জ্ঞান উপাৰ্জন কৰিব লাগে, সততে সৎ জ্ঞানৰ প্ৰতি আমি অনুসন্ধিৎসু হ'ব লাগে, তাৰোপৰি আমি সৎ কৰ্ম কৰিব লাগে, সেই পৰিমাণে সৎ কৰ্মটো কৰি থাকিব লাগে। নমস্কাৰ গ্ৰহণ কৰিব আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। মই আজি আমাৰ গুৰেশ্বৰ অঞ্চলৰে এসময়ৰ SDC গুৰেশ্বৰ চক্ৰ বিষয়া আৰু মই বাবুল চহৰীয়া তেখেতৰ লগত মই আছোঁ। গতিকে আমি আমাৰ ছাৰৰ পৰা আমি বহু কথা আলোচনা কৰিম। ছাৰৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকৰ ওচৰত কিছুমান কথা দাঙি ধৰিব বিচাৰিছোঁ আমাৰ ইউটিউব চেনেলৰ জৰিয়তে। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। পোনপ্ৰথমে মই ছাৰৰ এড্ৰেছটো বা ছাৰৰ ঠিকনাটো মই আপোনালোকক জনাব বিচাৰিম। ছাৰ আপোনাৰ সম্পূৰ্ণ ঠিকনাটো কৈ দিব আমাৰ ভিউৱাৰ্ছক। মই বৰ্তমানটো গুৰেশ্বৰ বেঙেনাহাটীত থাকোঁ। বেঙেনাহাটীৰে মই বাসিন্দা হৈছোঁ 2020 চনৰ পৰা। তাৰ আগতে আপোনালোকে মোক জানে যে মই চাকৰিৰ ক্ষেত্ৰত বিভিন্ন ঠাইত ঘূৰি ফুৰিছিলোঁ। 2005-06 চনত মই ইয়াতে গুৰেশ্বৰৰ চাকৰি আছিলোঁ। তাৰপিছত মই পৰ্বতজোৰাৰ SDC হিচাপে ট্ৰেন্সফাৰ হ'লোঁ আৰু তাৰপিছত কোকৰাঝাৰৰ ADC, বৰপেটাৰ ADC, তাৰপিছত MPSC প্ৰিন্সিপাল এনেকৈ বিভিন্ন ঠাইত চাকৰি বাকৰি কৰি অৱশেষত কিন্তু মই বৰপেটাত DC হিচাপে ৰিটায়াৰ কৰি পুনৰ আকৌ গুৰেশ্বৰলৈ ঘূৰি আহিলোঁ। কাৰণ ইয়াতে মই 2008 চনতে এটা ঘৰ বান্ধিছিলোঁ। সেই ঘৰটো মই তেতিয়াতে পৰিকল্পনা কৰি ৰাখিছিলোঁ যে মই পিছত গুৰেশ্বৰলৈ ঘূৰি আহি গুৰেশ্বৰ অঞ্চলৰ ৰাইজৰ লগত মিলি থাকিম। সেই অনুপাতে মই 2021 চনত সাধাৰণ নিৰ্বাচনত থিয় হৈছিলোঁ ৰঙিয়া সমষ্টিৰ পৰা। কিন্তু মোৰ যিহেতু সময় বহুত কম হ'ল, মাত্ৰ 14 দিন সময় পাইছিলোঁ মই ইলেকশ্যনৰ কাৰণে থাকিবলৈ, সেইকাৰণে মই বেছি প্ৰচাৰ কৰিব নোৱাৰিলোঁ। যাৰ ফলস্বৰূপে মই বিশেষ সফল কাম হ'ব নোৱাৰিলোঁ সেই ইলেকশ্যনটোত। তথাপিতো মোৰ একো আফচোচ নাই, মোৰ এটা অভিজ্ঞতা হ'ল। সেই অভিজ্ঞতাটোৰ পৰা মই মানে বহুতখিনি শিকিলোঁ বুলি ভাবিছোঁ। আচ্ছা আৰু তাৰপিছত মই এতিয়া আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা পৰেশ দাস ইউটিউব চেনেলৰ তৰফৰ পৰা মই এখন পুৰাণ গামোচাৰে ছাৰক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছে আপোনালোকক। ছাৰ, আপোনাৰ পৰা আমি জানিবলগীয়া বহুত আছে, আমাৰ ভিউৱাৰ্ছৰো জানিবলগীয়া বহুত আছে। আপুনি বহুত অভিজ্ঞ। যেতিয়া আমি সৰু থাকোঁ তেতিয়া আপুনি গুৰেশ্বৰত আমাৰ চক্ৰ বিষয়া কিছুমান মানে প্ৰব্লেমত পৰিলে বা কিছুমান অসুবিধাত পৰিলে আমি চিধাই আপোনাৰ ওচৰলৈ যাব লাগে। বা গুৰেশ্বৰ অঞ্চলত আপুনি বহুখিনি কৰিছে, গুৰেশ্বৰ অঞ্চলৰ কিছুমান কাম আপুনি কৰিছে, বা যিখিনি কাম আমাৰ সেই সময়ত সম্ভৱ নাছিল আপুনি সেইখিনি গঢ় দিছিলে। সেইবিলাক গোটেই সকলোবিলাক হৈছিলে ৰাইজৰ সহযোগত। আৰু মই যেতিয়া মই চাকৰি জীৱনত আছিলোঁ মই এইটো সেৱা হিচাপে গ্ৰহণ কৰিছিলোঁ। আচ্ছা। আৰু সেইটো কাৰণতে ৰাইজৰ সহযোগিতা মই সকলো সময়তে বিচাৰিছিলোঁ আৰু ৰাইজেও মোক সহযোগ কৰিছিল আৰু ময়ো তেওঁলোকক সহযোগ কৰিছিলোঁ। সেই সহযোগিতাৰ মাজেদি আমি কিছুমান কাম কৰিছোঁ। এইটো আচ্ছা ছাৰ, আপোনাৰ ঘৰটো আমাৰ ভিউৱাৰ্ছে জানিব বিচাৰে। আপোনাক কিন্তু বাবুল চহৰীয়া বুলি সকলোৰে মুখে মুখে আমি গম পাইছোঁ, আমাৰ ভিউৱাৰ্ছেও জানে বাবুল চহৰীয়া বুলি ক'লে চবেই জানে। কিন্তু আপোনাৰ এনে অৰিজিনেল ঘৰ আপুনি জন্ম ক'ত হৈছিল? আপোনাৰ মোক কলাগাঁও আমাৰ এই দৰং ডিষ্ট্ৰিক্টত তেতিয়া কলাগাঁও, কিন্তু এতিয়াতো ওদালগুৰি ডিষ্ট্ৰিক্ট হ'ল। এতিয়া আমাৰ গাঁওখন ওদালগুৰি ডিষ্ট্ৰিক্টতে পৰিছে। এতিয়া মই কিন্তু তাৰে বাসিন্দা নহয়, কাৰণ মই তাৰ পৰা একেবাৰে উঠি আহিছোঁ গুৰেশ্বৰতে সম্পূৰ্ণ স্থায়ীৰূপে বসবাস কৰিবলৈ লৈছোঁ। আচ্ছা ছাৰ, আপুনি এসময়ত আমাৰ চক্ৰ বিষয়া, তাৰপিছত ইলেকশ্যন, এতিয়া আকৌ সুন্দৰ এখন স্কুলখনৰ নাম আনন্দৰাম বিদ্যাপীঠ একাডেমী। এইখন স্কুল আপুনি এতিয়া গঢ় দি উঠাইছে বা ভাল লগাকৈ বনাইছে, বা আমি গম পাইছোঁ এতিয়া ল'ৰা ছোৱালী প্ৰথম বছৰতে আপোনাৰ ল'ৰা ছোৱালী ফেৰ আহিছে। গতিকে 80 ষ্টুডেণ্ট 80 জন ল'ৰা ছোৱালী আছে। গতিকে আপোনাৰ আপুনি
এনেকুৱা এটা মোৰ মনত ভাৱ হৈছে বা আপুনি কিবা এটা নকৰাকৈ থাকিবই নোৱাৰে নাই নহয় আপুনি প্ৰথমতে SDC চক্ৰ বিষয়া তাৰপিছত ইলেকশ্যন খেলিলে আপুনি তাৰপিছত এইবাৰ আকৌ স্কুল আপোনাৰ এইবিলাক কেনেকৈ সম্ভৱ হয় আপুনি ক'ৰ পৰা যুষ্ট আপুনি আনে আমিও আমাৰ ভিউৱাৰ্ছে জানিব বিচাৰিছে নতুন প্ৰজন্মই জানিব বিচাৰিছে বা নতুন প্ৰজন্মৰ কাৰণে আপুনি এটা উদাহৰণস্বৰূপ গতিকে আপুনি কেনেকৈ এই এনাৰ্জি পায় আপোনাৰতো হৈছে কি চাওক মানুহে যেতিয়ালৈকে কৰ্ম কৰি থাকিব তেতিয়ালৈকে সতেজ হৈ থাকিব গীতাটো এই কথাটো কৈছে যে সৎ জ্ঞান সৎ কৰ্ম এই দুটাই হৈছে মানুহৰ জীৱনৰ মূল লক্ষ্য আমি সৎ জ্ঞান উপাৰ্জন কৰিব লাগে সততে সৎ জ্ঞানৰ প্ৰতি আমি অনুসন্ধিৎসু হ'ব লাগে তাৰোপৰি আমি সৎ কৰ্ম কৰিব লাগে সেই পৰিমাণে সৎ কৰ্মটো কৰি থাকিব লাগে আপোনালোকে যদি ভাবে যে আচলতে সৎ জ্ঞান সৎ কৰ্ম কি তেতিয়াহ'লে এটা কথা আপুনি লক্ষ্য কৰিব যে বিদ্যা শিক্ষা আমি যদি ল'ৰা ছোৱালীক বিদ্যা শিক্ষা দান কৰিব পাৰোঁ তেতিয়াহ'লে তাতকৈতো আৰু সৎ কৰ্ম আৰু বেলেগ থাকিব নোৱাৰে নহয় জানো সেইটো মই ভাবিলোঁ যে মই যদি অন্য বিজনেছ কৰোঁ মোৰ মেডিকেল নলেজো আছে মই ইচ্ছা কৰিলে মেডিকেলৰো কাম কৰিব পাৰিলোঁহেঁতেন মই ফাৰ্মাচী দিব পাৰিলোঁহেঁতেন মোৰ লাইচেঞ্চো আছে কিন্তু ঘটনাটো হৈছে কি মই সেইটো বিষয়ে ইমান পচন্দ নকৰোঁ কাৰণ তাত মই কেৱল পেচেণ্ট পাম এজন মানুহ পাম কিন্তু ইয়াত মই যদি বিদ্যালয়ৰ লগত জড়িত হওঁ শিক্ষাৰ লগত জড়িত হওঁ তেতিয়াহ'লে গোটেই সমাজখনৰ লগত মই জড়িত হ'ব পাৰিম সেই উদ্দেশ্যটো আগত ৰাখিয়ে আমাৰ ইয়াৰে স্বনামধন্য তেওঁ চামাদ আৰু ইন্দ্ৰজিৎ হক মই মীনাক্ষী আৰু আমাৰ কুলেন বড়ো এনেকৈ আমি কেইজনমান মিলি পেলাই আলোচনা বিলোচনা কৰি ঠিক কৰিলোঁ যে আমি এখন স্কুল পাম এতিয়া স্কুলখন আমি প্ৰথমতে কেনেকৈ আৰম্ভ কৰিম আৰম্ভ কৰাৰ কাৰণে আমাক নিশ্চয় কোনোবা এটা উপদেষ্টা লাগিব কোনোবাই আমাক উপদেশ পৰামৰ্শ দিব লাগিব আমি তেতিয়া চিন্তা কৰিলোঁ যে আমি যদি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ শিক্ষক ডক্টৰ প্ৰিন্সিপাল তেখেত ডক্টৰ ৰঞ্জিত ডেকানৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে তেখেতে আমাক সহায় কৰিব পাৰে আমি অলপ শুনিছিলোঁ যে তেখেতে বিভিন্ন ঠাইত তেনেকৈ মানে তেখেতৰ স্কুলৰ ব্ৰাঞ্চ খুলিছে প্ৰায় 3000 স্কুল খোলাৰ তেওঁ লক্ষ্য লৈছে আৰু 3000 স্কুলৰ ইতিমধ্যে তেওঁ প্ৰায় 1500মান স্কুল অল অভাৰ অসমত তেওঁ খুলিছে হয় ছাৰ আৰু ছাৰ আপোনাৰ পৰা এইখিনি কথা আমাৰ নিউ জেনেৰেশ্যনে জানিব বিচাৰিব এটা চক্ৰ বিষয়া হ'ব লাগিলে বা কেনেধৰণৰ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰে বা হাই ছেকেণ্ডেৰীৰ পৰা মেট্ৰিকৰ পৰা নে কেতিয়াৰ পৰা কেনেকৈ সেইটো নাভাবোঁ ঠিক তেনেকৈ নাভাবোঁ যে মেট্ৰিকৰ পৰা বা হায়াৰ ছেকেণ্ডেৰীৰ পৰা সেইটো নহয় একেবাৰে সৰুৰ পৰাই আৰম্ভ কৰিব লাগে তাৰমানে ক্লাছ 6-7ৰ পৰাই যদি আৰম্ভ কৰে ল'ৰা ছোৱালীয়ে তেওঁৰ এটা এইম থাকিব লাগিব যে মই এজন এডমিনিষ্ট্ৰেটৰ হ'ম মই প্ৰশাসনিক বিষয়া হিচাপে ভৱিষ্যতে কাম কৰিম কাৰণ মানুহৰ লক্ষ্যবিলাক বেলেগ বেলেগ থাকে কোনোবাই ডাক্তৰ হ'ব বিচাৰে কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰে কোনোবাই ৰেলৰ বিষয়া হ'ব বিচাৰে নহয় জানো কোনোবাই বা অন্যান্য শিক্ষা বিষয়া হ'ব বিচাৰে কোনোবাই প্ৰফেচৰ হ'ব বিচাৰে এনেকুৱা ধৰণৰ বিভিন্ন লক্ষ্য থাকে সেই লক্ষ্যবিলাক থাকিলে তেওঁলোকে সেই লক্ষ্যবিলাকত গুচি যাব কাৰণ লক্ষ্যটো নিজৰ লক্ষ্যটো ফুলফিল কৰাটোৱেই মানুহৰ জীৱনৰ কাম নহয় সেইকাৰণে তেওঁলোকে সেই লক্ষ্যটোতে যোৱাটো ভাল কিন্তু যিয়ে ভাবে যে মই প্ৰশাসনিক বিষয়া তেতিয়াহ'লে তেওঁ মাক দেউতাকে এইটো দিয়া পৰামৰ্শ দিব লাগে যে তাক প্ৰত্যেক মুহূৰ্ততে তেওঁ ধৰক এই যে জ্ঞান বিচিত্ৰা এনেকুৱা ধৰণৰ যিবিলাক কিতাপ থাকে সেইবিলাক কিতাপ সৰুৰ পৰাই পঢ়াব লাগে হুক তাৰপিছতে কম্পিটিশ্যন যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া কম্পিটিশ্যন ছাকচেছ ৰিভিউ মনোৰমা ইয়াৰ বুক এনেকুৱা ধৰণৰ যিবিলাক কম্পিটিটিভ কিতাপ থাকে সেইবিলাক কিতাপ লাহে লাহে পঢ়িবলৈ আৰম্ভ কৰিব লাগিব আৰু তেওঁ পাৰ্টিকুলাৰলি তেওঁ এছে লিখা কাম এছে ইংলিছৰ এছে লিখা অসমীয়াৰ এছে লিখা এই দুটা বস্তু সৰুৰ পৰাই ভালকৈ প্ৰেক্টিছ কৰিব পাৰে আৰু এই দুটা বিষয় প্ৰেক্টিছ কৰিলে কি হয় তেওঁ লিখা মেলাৰ হাতটো আহি যায় তেওঁ প্ৰশাসনিক বিষয়া নহ'লেও তেওঁ ভৱিষ্যতে লিখা মেলা কৰিব পাৰে যিকোনো ধৰণৰ লিখা মেলা কামটোত তেওঁৰ সহায়ক হয় আৰু এই দুটা বস্তুৱে মানে কম্পিটিটিভ পৰীক্ষাবিলাকত যথেষ্ট সহায় কৰে কাৰণ তেওঁ লিখাৰ টেকনিকটো গম পাই যায়
যাৰ কাৰণে মানে তেওঁৰ প্ৰশাসনিক যিবিলাক পৰীক্ষা থাকে সেই পৰীক্ষাবিলাকত তেওঁ যিকোনো ধৰণৰ বস্তুবিলাক লিখিব পাৰে আৰু জ্ঞানৰ পৰিসৰটো বাঢ়ি গৈ থাকে। এছে লিখিলে যথেষ্ট জ্ঞান বাঢ়ে। গতিকে ল'ৰা ছোৱালীক যদি এছে লিখাবলৈ শিকোৱা হয় সৰুৰ পৰা, অসমীয়াতেই হওক বা ইংলিছতেই হওক বা হিন্দীতেই হওক, তেনেকুৱা ধৰণৰ যদি তেওঁলোকে শিকিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে তেওঁলোকৰ জ্ঞানৰ পৰিসৰটো বহুত বাঢ়িব। আচলতে জ্ঞানৰ ইয়াতে হৈছে কি বস্তুটো বহুত মেৰিট নালাগে। মই নিজকেও কওঁ যে মই বহুত মেৰিটৰিয়াছ ল'ৰা নহয়, মই এজন মেডিঅ'কৰ ষ্টুডেণ্ট আছিলোঁ। স্কুলত বা কলেজত মই এজন মেডিঅ'কৰ ষ্টুডেণ্ট আছিলোঁ। কিন্তু ঘটনাটো হৈছে কি মই সদায় বাহিৰা কিতাপ পঢ়িছোঁ। বাহিৰা কিতাপবিলাক মানে স্কুল কলেজৰ কিতাপৰ লগতে বাহিৰা কিতাপ সদায় মই মেগাজিন বা বাতৰি কাগজ এইবিলাক পঢ়োঁ। মই ক্লাছ 8-9 মানত থকাৰ পৰাই তেতিয়া নীলাচল কাকত আছিলে, মই নীলাচল কাকত ডেইলি পঢ়িছিলোঁ। তাৰপিছত দৈনিক অসমখন পঢ়িছিলোঁ। অসম ট্ৰিবিউনখন মই 10 মানৰ পৰা পঢ়িবলৈ লৈছোঁ। ভালকৈ বুজি নাপাওঁ, কিন্তু তথাপিতো মই তেতিয়াৰ পৰা মই মানে ট্ৰিবিউন পঢ়িবলৈ লৈছোঁ। পঢ়িবলৈ লৈ গোটেই যেতিয়া কলেজীয়া জীৱন শেষ কৰিলোঁ তেতিয়া মই দেখিলোঁ মোৰ এটা থুলমূল লিখিব পৰা অভিজ্ঞতা এটা হৈ গৈছে। তাৰপিছত মই যেতিয়া ভেটেনেৰীত পঢ়া শুনা কৰিছিলোঁ তেতিয়াতে মই এটা এইম লৈছিলোঁ যে মই প্ৰশাসনিক বিষয়া হওঁ। প্ৰথমতে মই ভিডিঅ' পৰীক্ষা দিছিলোঁ। ভিডিঅ'ৰ পৰীক্ষা দিওঁতে মই সেইবাৰো চিলেকশ্যন পাইছিলোঁ, কিন্তু সেইবাৰ পোষ্ট কম থকাৰ কাৰণে মই মাত্ৰ 3টা পোষ্টৰ ব্যৱধানত মই ভিডিঅ' চিলেকশ্যন নাপালোঁ। নোপোৱাৰ পিছত মই এইবাৰ দৃঢ় হ'লোঁ যে মই এইবাৰ ACS ল'ম। তাৰপিছত ভেটেনেৰী পাছ কৰাৰ পিছতে মই ACSৰ পৰীক্ষা দিলোঁ আৰু ACSৰ পৰীক্ষা দি ACS পাবলৈকে সক্ষম হ'লোঁ। গতিকে মই দেখিছোঁ যে পঢ়া শুনাটো আগৰ পৰাই প্ৰস্তুতিটো লাগে। প্ৰস্তুতি তৎক্ষণাতে মই ACS দিম বুলি কৈ যদি প্ৰস্তুতি কৰে সেইটো ইমান ঠিক নহয়, সফল নহয়। বহুতে হয়তো আজিকালি কোচিং চেণ্টাৰবিলাকৰ জৰিয়তে এবছৰ 2 বছৰ কোচিং কৰি পেলাই সক্ষম হৈছে, কিন্তু সেইটোতকৈ মই ভাবোঁ নিজে পঢ়ি থকাটো বেছি ভাল। আচ্ছা ছাৰ, আপোনাৰ স্কুলীয়া জীৱনটোৰ পৰা? মই স্কুল আৰম্ভ কৰিছোঁ দলংঘাট হাইস্কুলৰ পৰা। আমাৰ কালাগাঁও অঞ্চলৰে এখন ভাল স্কুল দলংঘাট হাইস্কুল। তেতিয়া অলপ কম পৰিসৰত আছিল, এতিয়া হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত হৈছে সেইখন স্কুল। তাতে মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, কিন্তু মই মেট্ৰিক পাছ কৰিলোঁ চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ কৰি মই দৰং কলেজত পঢ়িছিলোঁ। দৰং কলেজত পঢ়ি দৰং কলেজৰ পৰা মই আকৌ কটন কলেজিয়েট স্কুললৈ আহিছিলোঁ। কটন কলেজিয়েট স্কুলৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত মই তেতিয়া পাছ কৰি পেলাই ভেটেনেৰী পঢ়িবলৈ গ'লোঁ। ভেটেনেৰী পঢ়াৰ পিছত ভেটেনেৰী পাছ কৰি মই ACS দিছোঁ। ACS দি পেলাই ACS চিলেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। আচ্ছা ছাৰ, আমি বেছি দীঘলীয়া নকৰোঁ, গতিকে বন্ধুসকল, আমি ছাৰৰ পৰা বহু কথা গম পালোঁ বা ছাৰৰ পৰা বহু কথা বহুখিনি আমি নলেজ পালোঁ, বা আমি নেক্সট আমি আৰু ছাৰৰ ওচৰলৈ আহিম, আমাৰ ছাৰৰ স্কুলখন দেখুৱাম। গতিকে আজিলৈ আমি ইমানতে আমাৰ অনুষ্ঠানৰ পৰা আমি সামৰণি মাৰিম বা আঁতৰি যাম। গতিকে নমস্কাৰ জনাইছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।